দোস্তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি গৈ আছোঁ মোবাইল কিনিবলৈ। তো দাদা আজি মোবাইল কিনিব। তো ব'লকচোন কি মোবাইল কিনে তাক সুধি লওঁ তাক। ওলা গা ধুলা নাই? গা ধুলা? কি মোবাইল কিনিবা আজি? OnePlus মোবাইল কিনিব। সিহঁতৰ পিঠি যাম মই আজি। সৰু আছে মোবাইল। এতিয়া মই মোবাইল নচলাওঁ, তোক ভিডিঅ' এখেতে কৰিব চিনটো দে। তোৰ বলক মোবাইল লগ আপুনিয়ে লগ মোৰ বাইক ল'ব নোৱাৰিলে বলিয়া তই তেল থাকোন কেলা পকেটত মোৰ পইচা নাই। কি হ'ল এই মোবাইলত এইটো 5 টকা এটা আছে, সেই বহুত আৰু কি ক'ম আৰু জীৱনত কেলা ইয়াতকৈ বেদনা কিবা লাগে ন জানো? বেদনা একো নাই। দাদা উঠি আছে সেইটো পৰা ডাঙৰ দীঘল হৈ ইমানখিনি হ'লো দেই। তোৰ এতিয়া মোবাইল কিনিবলৈ আহি পাইছোঁ। সেইটো ৰেডিঅ' টাইম চবে কিনিব নেকি নাজানো। মোবাইল ক'ত কিনিবা? তেখেতে সোধক কি কিনিব। আজি দিনটো চিন্টুৱে দায়িত্ব পাইছে মোবাইল কিনোৱা চবকে। আৰু এই চিন্টুটা চবকে মোবাইল কিনাব। দাদা মোবাইল কিনি দিছে। চলো তুমি কিনছ? আমি आप पूछे किसको? আকৌ আহি পেলাই আকৌ নতুন জেগা পাইছিলোঁ, মানে নতুনকৈ জেগাত আৰম্ভ কৰিছিলোঁ। তো তাই পালোঁ মৰিগাঁও চেণ্ডিকেট আহিছোঁ জগদম্বা। तो मुर्गा से निकल रहा है बोले। हाँ जी सुनते हो क्या? ये हमको गाली दे रहा है, क्या दे रहा है? चलो चलते हैं। তো মোবাইল কিনিলোঁ যেতিয়া তো আনবক্সিংটো মই কৰিম, কাৰণ আনবক্সিং কৰা নিচিনা মজা নাইকিয়া। তো এখন চাকু ল'লোঁ, তো এতিয়া আনবক্সিং কৰালৈ আগবাঢ়িছোঁ। ব'লক আনবক্সিঙৰ সম্পূৰ্ণ ভিডিঅ'বোৰ আপোনালোকে চাব। এই মোবাইলটো বিখ্যাত দাই এখন দেই। এরকম ফালিব এতিয়া ওলাব কি ওলাব মোবাইলটো ওলাইছে। এইবিলাক কিবা কিবি আহিছে, বগৰম কিবা কিবি কাম নাইকিয়া বস্তু এইবিলাক দেই। আরে ভাই মোবাইলৰ লুক চাওক না, বেষ্ট গ্লাছ ইজ OnePlus C2 RAM 8GB। তো বেষ্ট মোবাইল। তো বেক চাইডটো গ্লাছৰ, তো ভাঙি গ'লে থান। তো মোবাইল লোৱা তো এলত আহিছে চাৰ্জাৰ 65 ৱাট C টাইপ কেবল। তো ইমানে এইবিলাক কাম নাইকিয়া কিবা কিবি বগৰম মেডিচিন লিখা আছে নেকি? নহয়, এইডাল কি ষ্টিকাৰ। আজিকালি মানে আইফোনক কপি কৰি পেলাই চবেই দিছে লৈছে, আইফোনে ষ্টিকাৰ দিয়ে। তো এইবিলাক ইম'জি কিবা কিবি বগৰম ইম'জি হ'ব। এয়া আমাৰ ভিভ' ফোন তাকে, আৰু আমিতো ল'বগৈ নোৱাৰোঁ, সেইকাৰণে ভিভ'টো আমি OnePlus বনাই ল'ম এতিয়া। একে সহজ উপায় আৰু কম দামত।
ভিভো Y30 এয়া ভিভো মোৰ লগতে 17,990 টকা আছিল ন ওৱান প্লাছ হৈ গ'ল এতিয়া 17,990 টকা অন হৈছে মোবাইল তো কিবা কাম চাম কৰিব লাগে কৰক যোনে 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 সেইটো মোবাইল আছে তাৰে ষ্টিকাৰ হাতত নাই তাৰে ষ্টিকাৰ হাতত বেলেগে মাৰি খতম কৰি পেলালে এয়া ওৱান প্লাছ সুন্দৰ পৰিস্থিতি ৰেড কাৰ্পেট মানে ৰেড কেবল কেবল প্লাগ ক্লাব এটা আছে সেইটো বাদ দিয়ে এইখন এনেকৈ দেখুৱাই পেলাই আজিকালি ফটো লৈছে এনেকৈ নাথাকো এনেকৈ মাৰি কেমেৰা কোৱালিটি চাওক না হাই পায় তো আপোনাতকৈ বেষ্ট কেমেৰা দেখিছে ঠিকে আছে আৰু ন পইচা বাহিৰে ল'লে পইচা কিয় দিব লাগে এতিয়া পইচা দিব লাগে কেমেৰা চিন্তা কৰি না পইচা 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 ঘৰলৈ খাবলৈ যায় এখন হেল্ল' মই 7টা মাৰিলোঁ তোমাৰ আপোনাৰ 7টা আপুনি এটা মাৰি থৈ আছে টকা 200 দিয়ক 100 টকা পালোঁ আৰু ন কি খাবা 100 টকাত 25 100 টকা গ'ল 100 টকা ৰিটাৰ্ণ ফটো ল সেইটো 100 টকা 100 টকা মিঠা খাম গৈ দেখুৱাই এতিয়া গৈ পেলাই ব'লা তুমি ব'লা হেলমেট ল'লোঁ তো এতিয়া আমি কি কৰিম আমি ভগাই দিয়ক তুমি আধা দিবা কথা পাতিবা 25 টকা তুমি আধা কথা পাতিবা আমি আধা কথা পাতিম তেনেকৈ মেকআপ হৈ যাব খুব কৰিব ন হা আশীৰ্বাদ দি একেবাৰে চলো মানুহ খিনিক আকৌ ফাইন নেকি ইয়াত হ'ব আজিলৈ ইমানেই ভিডিঅ'টো চাই ভাল পাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব